এইটো চাওক এটা ফেক্টৰ তো আছিল অল ইণ্ডিয়া গঠবন্ধনৰ হাৱা যে মোদীক হটাও এটা আছিল যেটো পুটে ভাৰতবৰ্ষত হৈছে আজি সমাজবাদীয়ে ভাবিছিল নিজেই বোলে 18টাৰ ওপৰত আমাৰ নাযায় 36টাৰ ওপৰত পাই গ'ল মহাৰাষ্ট্ৰত যেটো হৈছে এই হাৱাটো হৈছে মাইনৰিটিৰ মানুহ এবাউট নিয়াৰলি 80%ৰ ওপৰত মানুহে একচেটিয়া ভোট দিছে ইণ্ডিয়া মহাগঠবন্ধনক এইটোৰ প্ৰভাৱটো ইয়াতো পৰিছে আমাৰ মানুহৰ অৱহেলা আছিল আমাৰ MLA সকলে টু দ্য এক্সপেক্টেশ্যন কাম কৰিব পৰা নাই মানুহৰ খুব MLAৰ ওপৰত আছিল যেটো মোৰ ওপৰত খোৱাত মানুহে এইটো উদ্ধাৰি দিছে তো এইটো আছে আৰু আমাৰ কমি আছে যেটো হোক আমি দেখো হাৰা জিতা এইটোতো পলিটিক্সত থাকে 4বাৰ সেই ধুবুৰীৰ মানুহে মোক প্ৰথমবাৰ MLA বনাইছে 3বাৰ MP বনাইছে এইবাৰ এইটো ঢেউ আছিল কি কোৱা যায় সুনামি আছিল এই সুনামিৰ ভিতৰত আমি वाजपेयीजी हारिছে ইন্দিৰা গান্ধী হাৰিছে যে এইটো আমি হিচাপ কৰা নাই চাওক মাইনৰিটি বাবে হ'ব পাৰে না মাইনৰিটি 80% পাই গৈছে এইটো কোনো আচম্বৰ কথা নহয় এইটো আপোনালোকে দেখক এই যে ফ্লাডত এতিয়া নতুন MP সব বহি আছে এইটো এটা এবনৰ্মাল বস্তু আছিল এতিয়া যে কিছু হ'ব সব হ'ব নৰ্মাল মানুহ এতিয়া চিন্তা কৰিব যে ইমান ভোট ধুমুৰি নাই এইটো এটা মই কৈছোঁ সুনামি আছিল এইটো মোৰ ব্যৰ্থতাৰ কাৰণে নহয় আৰু ৰকিবুল সাহেবৰ একদম সফলতাৰ কাৰণে নহয় কংগ্ৰেছৰ যে এইটো ঢেউ আছিল অল ইণ্ডিয়া ঢেউ এই ঢেউত চব মৰিছে অসমত এইটোৱে হৈছে আপোনালোকে চাওক এইটোৰ কাৰণে কোনো আচম্বা নহয় আমি কালি ৰাতি বহিছিলোঁ আপোনালোকে এইটো নেক্সট প্ৰশ্ন কৰিব আমি এটা ডিচিশ্যন লৈছোঁ যে আমি টোটেলি মই আৰু হাফিজ বছিৰ সাহেব আমি দুইজন আমাৰ জেগাত থাকিম বাকী গোটেই সংগঠন ওপৰৰ পৰা একদম নিচেলৈকে সব আমি চেঞ্জ কৰি দিম মানে বিষয়ভাগ যিমান আছে সবক চেঞ্জ কৰি নতুন ব্লাড আনাৰ কাৰণে আমি চেষ্টা কৰিম পদবীসকল যিমান আছিল কুস্তি দুইজন হয় একজন হাৰে একজন জিকে আমি যুঁজাৰ কাৰণে 2026ৰ কাৰণে পঞ্চায়ত সমিতিত আছে এইটোৰ কাৰণে এতিয়া আমাৰ মিছিল চলি আছে এইটো আমি কৰি আছোঁ আৰু আমি কৰিম আৰু আমাৰ আশা আছে আমি বহুত জলদি এক টাইম আহি গৈছিল মাজত ৰাহুল গান্ধীক মানুহে পপ্পু কৈছিলে এই ৰাহুল গান্ধী আজি প্ৰাইম মিনিষ্টাৰৰ দৌৰত আহিছে আমি ভাল পাইছোঁ তে UDF শেষ হৈ গ'ল এইটো আপোনালোকে ক'ব নোৱাৰিব 2026ৰ আগত আমি ইনশাআল্লাহ সাৰ্ভাইভ কৰিম আৰু আমি ৰাইট দিন যদি পাব্লিকৰ ওচৰত গৈ ক্ষমা বিচাৰিম যি ভুল হৈছে আমি স্বীকাৰ